প্ৰধানমন্ত্ৰীক ধন্যবাদ দিবলৈ ভাষা নাই। 2020 চনৰ 7 ফেব্ৰুৱাৰীত তেখেতে কোকৰাঝাৰলৈ আহিছিলে আৰু সেই 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ অহাৰ পিছত যি কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল, এই কথাখিনি আখৰে আখৰে ইয়াতে পালন হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আমাক যিখিনি মাৰ্গদৰ্শন কৰিব লাগে, আমাক যিখিনি সহায় কৰিব লাগে, প্ৰত্যেকটো খোজতে সহায় কৰি আছে। আৰু আমিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2020 চনত আহি যিবিলাক কথা কৈ গ'ল যে বড়োলেণ্ডত কোনো কাৰণত আৰু ইয়াতে ৰক্তাক্ত হ'ব নালাগে, জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ হ'ব নালাগে, এইখিনিক লৈয়ে আমি 4-4টা বছৰ প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো মুহূৰ্তত তেখেতৰ কথাবিলাক আমি বাণী হিচাপে লৈ কাম কৰি আছোঁ। আৰু এইকাৰণে বড়োলেণ্ডত আহি শান্তি ঘূৰি আহিছে, সুন্দৰ এটা পৰিৱেশ আহিছে। আগতহে এই CM কাপটো আৰম্ভ কৰিছিলোঁ, কাৰণ আমাৰ অঞ্চলত খেল ধেমালিৰ বহুতখিনি এইবিলাক প্ৰগ্ৰামবিলাক কমি যোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ শাৰীৰিক দিশতে হওক বা বিভিন্ন দিশক যেনেকৈ উন্নয়ন হ'ব লাগে তাত অলপ পিছ পৰি আছিলোঁ। গতিকে আমি আমাৰ 420টা VCDCত এই CM কাপটো আৰম্ভ কৰিছোঁ। এইটো 40টা সমষ্টিত হৈছে আৰু লাষ্টত ডিষ্ট্ৰিক্ট লেভেলত হৈ পেলাই কাউন্সিল লেভেলত হ'ব।